নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ চাগে ভালেই, মোৰো ভাল। আপোনালোকৰ মাজলৈ মই আজি অন্য এটা ৰেচিপি লৈ আনিলোঁ। শাৰদীয় বতৰ, সেয়েহে ভাবিলোঁ যিকোনো মিঠাইৰ ৰেচিপি এটাকে আপোনালোকৰ মাজত আগবঢ়াওঁ। ঘৰত থকা সামগ্ৰীৰে কম খৰচতে আৰু কম টাইমৰ ভিতৰতে বনাই দিলোঁ চুজিৰে গোলাপ জামুনৰ ৰেচিপি। গেছটো জ্বলাই লৈ মই পেনখন বহাই দিছোঁ। এতিয়া মই ইয়াতে চুজি দি দিলোঁ। চুজিখিনি মই লাইটকৈ অকণমান ফ্ৰাই কৰি ল'ম। চুজিখিনি ফ্ৰাই নকৰিলেও হয়, তথাপিতো মই কেঁচা গোন্ধটো যোৱাৰ বাবে অকণমান গৰম কৰি লৈছোঁ, জাষ্ট গৰম কৰি লৈছোঁ, বেছি ফ্ৰাই কৰি থকা নাই। চুজিখিনিৰ লগত মই এতিয়া এড কৰিম এচামুচ ঘি। ঘিখিনি দিলে লাড়ু বনোতে হাতত লাগি নধৰিব আৰু খাবলৈ এটা ধুনীয়া চেণ্ট ওলায়। গেছটো মই পূৰা মিডিয়াম ফ্লেমত ৰাখিছোঁ। এতিয়া মই ঘিখিনি দিয়াৰ পিছত ভালদৰে মিহলাই ল'ম আৰু লগতে মই ইয়াতে গাখীৰ এড কৰিম। গাখীৰ নাথাকিলে পানীৰেও পাৰি। মোৰ যিহেতুকে গাখীৰ আছে, সেয়েহে মই গাখীৰকে দি দিছোঁ। গাখীৰ দিলে অকণমান সোৱাদটো বেছিকৈ বাঢ়ে আৰু খাবলৈ টেষ্টি হয়। গাখীৰখিনি দিয়াৰ পিছত মই ভালদৰে মিহলাই ল'ম। এতিয়া মই ইয়াৰ লগত এড কৰিম অকণমান চেনি, কিয়নো চেনি দিলে মিঠা অকণমান লাগিব। যিহেতুকে গোলাপ জামুন মিঠায়ে হয়, সেইকাৰণে। আৰু মই আমুল পাউডাৰ এপেকেটো মিলাই দিম ইয়াৰ লগত, খাবলৈ টেষ্টি হ'ব। চেনিখিনি আৰু আমুল পাউডাৰখিনি দিয়াৰ পিছত মই আকৌ ভালদৰে মিহলাই ল'ম। আমি যেনেকৈ চুজি বনাওঁ তেনেকৈ বনালেও হয়, কিন্তু ইমানকৈ ফ্ৰাই কৰিব নালাগে। চুজি বনাওঁতে আমি অকণমান বেছিকৈ ফ্ৰাই কৰোঁ, ইয়াতে বেছি ফ্ৰাই কৰিব নালাগে। এয়া দেখিছেনে, মোৰ চুজিখিনিৰ পৰা গাখীৰখিনি নাইকিয়াই হৈ গৈছে। এতিয়া মই গেছটো অফ কৰাই দিম আৰু মই চুজিখিনি অকণমান টাইম ৰেষ্ট কৰিব দিম। আনফালে এয়া মই গেছটো জ্বলাই লৈ কেৰাহীটো বহাই দিছোঁ চাচনিৰ বাবে, আৰু মই 3 বাটি পানী দি দিছোঁ। লগতে ইয়াতে মই এবাটি চেনি দি দিম। এতিয়া চেনিখিনি দিয়াৰ পিছত মই পূৰা হাই ফ্লেমত উতলিব দিম আৰু মই ইয়াৰ লগতে 3টামান এলাইচি খুন্দি পেলাই দি দিছোঁ। ভাল চেণ্ট এটা ওলাব, খাবলৈ সোৱাদ লাগে তেতিয়াহ'লে। চাচনিখিনি বনোতে ইমান টাইমো উতলাই থাকিব নালাগে। অকণমান এঠা টাইপৰ ভাৱ হ'লেই গেছটো অফ কৰাই দিব লাগে। মই যেনিবা অকণমান চেক কৰি চালোঁ, মোৰ তেনেকুৱা এঠা টাইপৰ ভাৱ হোৱা নাই। মই অকণমান উতলিব দিছোঁ। অকণমান উতলাৰ পিছত মই নমাই দিম। এতিয়া মই চাচনিখিনি নমাই দিম আৰু মই আনফালে চুজিখিনি যে অকণমান ৰেষ্ট কৰিব দিছিলোঁ, সেইখিনি মই ভালদৰে মাৰি ল'ম। যেনেকৈ আমি আটা মাৰোঁ তেনেকৈ মাৰিলেও হ'ব। অকণমান কোমল কৰি ল'লে যেতিয়া আমি লাড়ু পকাম তেতিয়াহ'লে মিহি হ'ব। এয়া দেখিছেনে, চুজিখিনি মোৰ মাৰা হৈ গ'ল। এতিয়া মই দীঘল কৰি ল'ম লাড়ু বনোৱাৰ সুবিধাৰ বাবে। এয়া দেখিছেনে, ধুনীয়াকৈ দীঘল কৰি লৈছোঁ। এতিয়া মই লাড়ুবোৰ পকাই ল'ম এটা এটাকৈ। এয়া দেখিছেনে, মই এটা লাড়ু পকোৱা দেখাই দিলোঁ। মই আটাইবোৰ এনেদৰে পকাই লৈছোঁ। এয়া দেখিছেনে, ইমান ধুনীয়া হৈছে লাড়ুবোৰ। এতিয়া মই গেছটো জ্বলাই লৈ কেৰাহীটো গৰম হোৱাত মই ৰিফাইন তেল দি দিছোঁ। তেলখিনি মই গৰম হ'বলৈ দিম অলপ টাইম। তেলটো গৰম হোৱাত এতিয়া মই লাড়ুবোৰ এটা এটাকৈ ইয়াতে কেৰাহীটোত দি দিম, ফ্ৰাই কৰি ল'ম। এটা এটাকৈ মই কেইবাটাও এনেদৰে লাড়ু দি দিছোঁ। এতিয়া মই লাহে লাহে লৰাই দি থাকিম, লাগি যাব পাৰে। এতিয়া মই গেছৰ ফ্লেমটো পূৰা হাই ফ্লেমত দিছোঁ, সোনকালতে হ'ব আৰু লগতে অকণমান ডাঠকৈ ৰংচোৱা কৰিব লাগিব না, সেইকাৰণে গেছটো হাই ফ্লেমত দিছোঁ। এয়া দেখিছেনে, লাড়ুবোৰ অকণমান ৰংচোৱা হৈ আহিবলৈ ধৰিছে। এতিয়া আৰু সঘনাই লাৰি থাকিব লাগিব, তেতিয়াহ'লে চাৰিওফালে মিলি যাব ৰংটো। এয়া দেখিছেনে, গোলাপ জামুনৰ বাবে তৈয়াৰী কৰা লাড়ুবোৰ মোৰ হৈয়ে গ'ল। কি ধুনীয়া কালাৰ হৈছে, প্ৰায় গোলাপ জামুনৰ দৰে হৈছে। এতিয়া মই বনোৱা চাচনিখিনিত দি দিম এটা এটাকৈ ইয়াৰ পৰা উঠাই নি। সঁচাকৈ লাড়ুবোৰ বহুত ধুনীয়া হৈছে, অকণমানো ফাটি যোৱা নাই। ফ্ৰাই কৰা গোটেইকেইটা লাড়ু চাচনিত দিয়াৰ পিছত মই অলপ সময় ইয়াতে ৰাখি দিম ঢাকনিখন দি পেলাই। এয়া দেখিছেনে, কিমান ধুনীয়া হৈছে লাড়ুবোৰ। এতিয়া মই আকৌ বাকী থকা লাড়ুবোৰ এনেদৰে একে চেম পদ্ধতিৰে ফ্ৰাই কৰি ল'ম লাহে লাহে। এইখিনি লাড়ু মোৰ গোলাপ জামুনৰ দৰে ৰংচোৱা হৈছে। এতিয়া মই ইয়াৰ পৰা উঠাই নি চাচনিখিনিত দি দিম আৰু লগতে মই আপোনালোকৰ মাজত পৰিৱেশনো কৰি দিম। এয়া দেখিছেনে, কিমান ধুনীয়া চুজিৰ গোলাপ জামুন, খাবলৈ আৰু কিমান টেষ্টি। ধুনীয়াকৈ বনাই দেখুৱালোঁ আপোনালোকৰ মাজত। পূজাৰ বতৰ, সেয়েহে আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিলোঁ আৰু লগতে আপোনালোকে বনাই চাব আৰু কেনে পালে মোক জনাব।
এতিয়া ৰাখিছোঁ, অন্য এটা ভিডিঅ'লৈ পুনৰ উপস্থিত হ'ম। বাই বাই।